আৰু এইফালে চিকেন আনিছে, ব্ৰইলাৰ চিকেন। আজি ৰুম শিফ্ট কৰিছোঁ যেতিয়া নতুন ৰেচিপি বনোৱা হ'ব আৰু নতুন ৰুম নতুন ৰেচিপি বনোৱা হ'ব। আই হোপ আপোনালোকে সকলোৱে ভিডিঅ'টো চাব। এতিয়া মই চিকেনখিনি ধুইছোঁ। আৰু এতিয়া মোৰ চিকেনখিনি ধোৱা হ'ল, দেখিছেনে? চিকেনখিনি ধোৱা হ'ল আৰু এতিয়া কচুপাতৰ লগত বনাম নতুন ৰেচিপি। বনাই পোৱা নাই বাৰু, এদিন খাই পাইছোঁ কিন্তু বনাই পোৱা নাই নিজৰ হাতে। আজি মই বনাম, তো কচুখিনিও ধুই দিওঁ। কচুখিনি ধুনীয়াকৈ ধুই এতিয়া চচতে বইল কৰি দিছোঁ, কাৰণ খজুৱাব পাৰে বুলি। খজুৱাইছে নিচিনা লাগিছে, হাতখন ৰঙা ৰঙা হৈ গৈছে। ইফালে কাটিব লৈছোঁ বিলাহী, আলু, পিঁয়াজ। বিলাহী দিম, লগতে আলু দিম।